গাইছ, আজি আপোনালোকৰ কচু ঠাৰি ৰেচিপি কেনেকৈ বনাই দেখাম, চাই থাকিব আপোনালোকে। এই কচু ঠাৰি, এক কণ বিলাহী, ৰঙালাও ফুল দালি দি বৰা বনাম। আপোনালোকে চাই থাকিব ৰেচিপি কেনেকৈ, কচু ঠাৰি ৰেচিপি কেনেকৈ বনায়। কচু ঠাৰিকেইটা ভালকৈ চাই পেলাই এনেকৈ চাই ইয়াত পোক চোক সোমাই থাকে নেকি চাই ল'ব লাগে ভালকৈ অলপ। চৰি কেমেৰাটো ধৰি দিয়া মানুহ নাই, নিজে ধৰি পেলাই কেমেৰা কৰিব লগা আছে, ভিডিঅ' কৰিব লগা আছে। কচু কাটি হৈ গ'ল, এতিয়া বনামগৈ। এতিয়া কচুখিনি বইল কৰি
অলপ বনাম মচুৰ দাল দি বৰা বনাম ৰঙালাও ফুলেদি জলকীয়া পিঁয়াজ কাটি লৈছোঁ